আজি কি যে জ্বলিছে আমাৰ মৃত্যুৰ শিখা, হিঙা হিঙি কৰি জাতি ভেদত লগালেই লেখা। মানৱ প্ৰভেদ বিচাৰ কৰি সকলে যাবগৈ মৰি, কোনেও চিৰদিন থাকিব নোৱাৰিব এই পৃথিৱী। সত্য ন্যায় কৰ্ম কৰিলেহে পুণ্য পাবা সদায়। মানৱই মানৱৰ নিচিনা কৰিলেহে আছে উপায়। শান্তিৰ ভূমিত অশান্তি মাতি নানিবা ভাই, আমাৰ সদায় এই পৃথিৱীত শুদ্ধ কৰ্ম কৰিলেহে পায়। সকলো মানৱক নিজৰ বুলি জ্ঞান কৰা মনত, শুদ্ধ মানৱৰ পৰিচয় থাকিব এই যুগত। মানৱক বিপদত সহায়ৰ হাত আগবঢ়োৱা, নেদেখা জনৰ মন সন্তুষ্ট কৰি লোৱা। মৰতৰ নদীৰে অমৃত বৈ গৈ আছে, জ্ঞানে চিনিব নোৱাৰা হৈছে মানৱসকলে। মানৱী জ্ঞানেৰে চিনি লোৱা অমৃতৰ নদী, শুদ্ধ সত্য সৎ কৰ্ম কৰি অমৃত লোৱা গুৰি। মানৱী জ্ঞানেৰে চিনি লোৱা অমৃতৰ নদী, সত্য শুদ্ধ সৎ কৰ্ম কৰি অমৃত লোৱা গুৰি। সত্য শুদ্ধ সৎ কৰ্ম কৰি